হেল্ল' বন্ধু বান্ধৱসকল, বৈদিক যুগত প্ৰাচীন কালত নাৰীসকলৰ সমানে মৰ্যাদা আছিল। নাৰীসকলে হাবি কাটি সমাজ বনাইছিল, এখন ঘৰ বনাইছিল, নাৰীক ঘৰৰ সৰ্বশ্ৰেষ্ঠ বুলি ভবা হৈছিল। তেওঁলোকে আধ্যাত্মিক জ্ঞানৰ বিষয়েও ৰচনা কৰিছিল, তেওঁলোকে ফিলাচফাৰো আছিল, তেওঁলোকে ধ্যানো কৰিছিল, তেওঁলোকে ঘৰো চলাইছিল, বাহিৰৰ কামো কৰিছিল। কিন্তু মহাভাৰত কালৰ পৰা, মধ্যকালৰ যুগৰ পৰা, মহাভাৰত কালৰ পৰা কিন্তু নাৰীক পুৰুষৰ তলতীয়া কৰি দিয়া হ'ল। সেই সময়ত জাতি বৰ্ণ এইবোৰ বিভাজন কৰা হ'ল আৰু নাৰীক নিম্ন হিচাপে মনা হ'ল। ভাবি চাওকচোন, অতীতৰ পৰা সৃষ্টি কৰিছে নাৰীয়ে, কিন্তু বৰ্তমান যুগত আহি নাৰী পৰাধীন হৈ গৈছে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ নৰ্থ ইষ্টত কিছুমান ঠাইত, মেঘালয় আৰু কিছুমান ঠাইত, অৰুণাচলৰ কিছু অংশত নাৰীক এতিয়া প্ৰাচীন কালৰ নিচিনাই ব্যৱহাৰ কৰা হয়। নাৰী পুৰুষ দুয়ো কোনো কম নহয়, দুয়ো একে হয়। আৰু প্ৰাচীন কালত নাৰী বেদত লেখা আছে যে বেদৰ যিবোৰ জ্ঞান আছে নাৰীও তাত যোগদান আছে। ইন্দ্ৰাণী, লোপা এনে ঋষিৰ মুনিৰ ছোৱালীসকলে তাত ভাগ আছে বুলি। ভাবি চাওকচোন নাৰী কিমান মহান। সেই প্ৰাচীন কালতে নাৰীক পূজা কৰা হৈছিল। যি ঘৰত নাৰীক সন্মান কৰা হয় সেই ঘৰত হেনো লক্ষ্মীয়ে বাস কৰে, পজিটিভ এনাৰ্জি আহে। আৰু যিখন ঘৰত নাৰীৰ ওপৰত অত্যাচাৰ কৰে সেইখন নেগেটিভ এনাৰ্জি হয়। ল'ৰা ছোৱালীবোৰ এইবোৰ দেখা দেখি কৰি সেই ঘৰৰ ল'ৰা ছোৱালীও বেয়া হয়। সেইখনে এখন ঘৰত নাৰীক সদায় সন্মান কৰিব লাগে। আজিৰ ভিডিঅ' মোৰ ইমানেই। নাৰী পুৰুষ কোনো কম নহয়, দুয়ো উভয়পক্ষ সমান, দুয়োৰে মিলনতে এখন সংসাৰ, এখন সমাজ, এখন পৃথিৱী চলে। আজিৰ ভিডিঅ' মোৰ ইমানেই।